হাই ফ্ৰেণ্ডছ, কি খবৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গোবিন্দ চন্দ্ৰ। তো আজিৰ ভিডিঅ'টো তোমালোকক হহুৱাবৰ কাৰণে বনাইছোঁ। তো ভিডিঅ'টো চাই যোৱা আৰু এনজয় কৰি যোৱা। তো আজিৰ ভিডিঅ'টোৰ ৰহস্যটো হৈছে মই মানে এজনী মুৰ্গী পুহিছিলোঁ। তাৰপিছত মুৰ্গীজনীয়ে মানে কণী পাৰিব আৰম্ভ কৰিছে। মানে মোৰ এদিন চাবলৈ মন গ'ল, বোলে কেনেকৈনো কণী পাৰে মুৰ্গীয়ে, মই দেখা নাই আগে পিছে। তাৰপিছত কি কৰিলোঁ, মুৰ্গীজনী বাঁহটোৰ ওচৰত এটা কেমেৰা লগাই থ'লোঁ। তাৰপিছত মই ভিডিঅ'টো ৰেকৰ্ডিং কৰি কেমেৰাটো অন কৰি থৈ দিলোঁ। ৰাতিপুৱা চাই ভিডিঅ'টো চাই মোৰতো আচৰিত, মানে কেনেকৈ হ'ব পাৰে এনেকুৱা। তোমালোকে চাই লোৱাচোন ভিডিঅ'টো কেনেকুৱানো। তাৰপিছত তোমালোকে চোৱা, যেতিয়া 2-3টা ককাই ভাইৰ মাজত এটা মাহীমাকৰ পিতেক থাকে, তেতিয়া সেই মাহীমাকৰ পিতেকৰ অৱস্থাটো যিকোনো কামতে কেনেকুৱা হয় এটা ভিডিঅ' চাই লোৱা, তাৰপিছত গম পাবা। খেলখনৰ মানে মাহীমাকৰ পিতেকটো হাৰিছে মানে কি, কিবা এটা খেলি মেলি আছে তাত। তাৰপিছত সিহঁতি ক'লে বোলে খেলখন আকৌ আৰম্ভ কৰোঁ, নেক্সট বাৰ কি হয় চাই লওঁ। তাৰ পিছৰখিনি চোৱাচোন কি হয়। একেই কাম, মানে কি মাহীমাকৰ পিতেকা সি মানে কোনোফালৰ পৰা আহি তাৰ নহ'বগৈ, সি এনেকৈয়ে মানে গালতে মানে চান্স পাই দি দিছে ককাই ভাইকেইটা। তাৰপিছত তোমালোকে দেখিবলৈ পাবা, যেতিয়া মানুহ কিছুমানে যিকোনো কথা যিকোনো কাম বন কৰোঁতে যেতিয়া মানে সীমা চেৰাই দিয়ে, মানে সীমা পাৰ কৰাই দিয়ে তেতিয়া মানে সিহঁতৰ অৱস্থাটো কেনেকুৱা হয়। মানুহে হওক যিকোনো বস্তু, মানে জীৱ জন্তু, পশু পক্ষী, চৰাই চিৰিকটি, মানে সীমা চেৰাই দিলে সিহঁতৰ অৱস্থাটো যেনেকুৱা হয় তাৰে এটা প্ৰমাণ তোমালোকে চাই লোৱা। ये फंस गया सीएम। No. প্ৰথমে মুৰ্গীটোৱে ৰুমত সোমাই বিচনাত উঠি কাণৰ ওচৰত দাগ দিলেগৈ। অকণ পিছতে তাৰ খানা শেষ আৰু তাৰ খানা। সেইকাৰণে মানুহে যিকোনো কাম কৰিলে যিকোনো কাম বন কথা বতৰাত সীমা পাৰ কৰিব নালাগে, সদায় সীমাতে থাকিব লাগে। कैसे लोग रहते हैं यार यहाँ पर। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালা, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো এতিয়ালৈ বাই, লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে। বাই।